হেল্ল' ফ্ৰেণ্ডছ, আজি ফাইনেলি নিতুমণি দাস আৰু অনুশ্ৰী সন্দিকৈ বিবাহ প্ৰসত আবদ্ধ হ'ব। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই যাওক। মই গোটেই নিয়মখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। চাই যাওক আপোনালোকে ভিডিঅ'টো শেষলৈ। এতিয়া আমি ভাত খাবলৈ আহিছোঁ। আমাৰ বিশেষকৈ কইনাক আৰু বিয়ালৈ অহা সকলো মানুহকে বহুত ধুনীয়া লাগিছে। চবে দেখা পাইছে, সকলোৱে বহুত ধুনীয়াকৈ ওলাই আহিছে বিয়া খাবলৈ। আপোনালোকে দেখিছে কইনাক বহুত ধুনীয়া লাগিছে দেখিবলৈ। కౌను కాదు కట్టులోన ఏముంది మీ కళ్ళల్లోనే అంతా ఉంది మీ మగ బుద్ధే আজি বিয়া হ'বলৈকে అంటావా అమ్మవా দেখিছে আপোনালোকে। সকলোৱে এনেদৰে ফূৰ্তি কৰিছে, দৰাঘৰ মানুহে আৰু আমাৰ কইনাঘৰ ফালৰ পৰা। আমি কৈছিলোঁ যে আমাক মান দিলে আমি ৰাস্তা এৰি দিম বুলি, তেওঁলোকে তেনেদৰে আমাক দিলেও মান, আমি তেওঁলোকৰ ৰাস্তা এৰি দিছোঁ। দৰাসকল আমাৰ দুৱাৰমুখ পালেহি, তেওঁলোকে খুব ফূৰ্তি কৰিছে, দেখিছে আপোনালোকে। এইফালে আমাৰ কইনাৰ সখীসকল। দৰা আহিছে আৰু দৰা বন্ধুৱে ছাতি ধৰা। এইফালে মাক সকলোবোৰ ৰখি আছে দৰাক আদৰিবলৈ।
দিনা মাক হয় দৰাক আদৰিবলৈ আহিছে। এইপিনে কইনা ভনীয়েক দৰাৰ ভৰি ধুৱাব। কইনা ভনীয়েকে দৰাৰ ভৰি ধুৱাব কিবা এটা দিছে আৰু মৰমতে উপহাৰতে। তুমি দৰা এনেদৰে আদৰা হ'ল। কইনাৰ ককায়েকে দৰাক দুৱাৰমুখৰ পৰা কোচত দাঙি আনিব লাগে ভকতৰ মুখৰ আগলৈ। এইটো আমাৰ অসমীয়া নিয়ম হয় আৰু যিমানখিনি পায় সিমানখিনি নিয়ম দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই যাব। আমাৰ কইনাক আইসকলৰ মাজত বহোৱা হৈছে, দেখিছে আপোনালোকে। অকণমান সময় পিছত দৰা ওচৰত নিব। দৰা বন্ধুৱে দৰালৈ কইনা খুজিবলৈ আহিছে আইসকলৰ পৰা, আপোনালোকে দেখিছেই। দৰা বন্ধুৱে এতিয়া কইনা এটাক বিচাৰিব, ঢাকি থোৱা আছে দেখিছে। কোনজনী হয় বিচাৰিব লাগিব। এইবোৰ এনেই ধেমালি আৰু। কইনাক দৰাৰ লগত বহোৱা হ'ব। বহিবলৈ বাবে ধান দিছে, তাৰ ওপৰত ধৰা পাৰি দিছে। আমাৰ ভকতসকলক আৰু দৰা বন্ধুৱে হওক ভিতৰতে এনেদৰে ভাত এসাঁজ খোৱা হৈছে।
আজি মাকৰ ঘৰত কইনাৰ শেষ দিন। মাক বাপেকে কইনাক দৰ্জা মুখতে বিদায় দিব লাগিব। বহুত দুখ লগা সময়। এজনী ছোৱালীক মাকৰ মুখৰ পৰা যোৱাটো বহুত ডাঙৰ কথা। মাক বাপেকে সৰুৰ পৰাই ছোৱালী এজনীক তুলি ডাঙৰ দীঘল কৰে আৰু এটা সময়ত এনেদৰে বিদায় দিবলগীয়া হয়। দৰ্জাখন এনেদৰে মাৰি দিয়া এইটো নিয়মত পৰে। বহুত বেয়া লাগে সেই সময়টো। ঘৰৰ পৰা কইনাক কোচত দাঙি লৈ আহিছে ককাইকে। পালকি গুচি আহা। কইনাক এনেদৰে বিদায় দিয়া হৈছে। আপোনালোকে শেষলৈ ভিডিঅ'টো চাবে বহুত বহুত ধন্যবাদ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আকৌ পুনৰ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'লৈ। বাই।